নমস্কাৰ, কি খবৰ সকলোৰে? আশা সকলো ভালে আছে। পোনপ্ৰথমে আপোনালোক সকলোলৈকে হোলীৰ শুভেচ্ছা থাকিল। আজি ৰাতিপুৱা আচলতে ওলাই অহাৰ এটাই কাৰণটো হৈছে আজি মৃন্ময়হঁতৰ ঘৰত ঘৰুৱা ভাওনা পাতিছে আৰু সেই ভাওনা চাবলৈ আমি আহিছোঁ। আৰু আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। ভাওনাত কি হয়, কি নাট হয়, গোটেইখিনি মই আগৰ ভিডিঅ'টো শেষলৈ জনাম। আৰু মই আজি যিযোৰ কাপোৰ পিন্ধিছোঁ, এই কাপোৰযোৰ হৈছে মোৰ দোকানৰ কাপোৰ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। A few moments later. আৰু ভাওনা উপলক্ষে নামঘৰত নাম প্ৰসংগ হৈছে। নাম প্ৰসংগ হোৱাৰ পিছতে প্ৰসাদ বিতৰণ কৰিব। আৰু এয়া ভকতসকলে প্ৰসাদৰ যা যোগাৰ কৰি আছে। আৰু ভিতৰত মই আৰু গোপিনীসকলৰ সৈতে মিলি আমি চাহৰ যোগাৰ কৰিলোঁ ৰাইজক খুৱাবৰ বাবে। আৰু চাহৰ যোগান ধৰাৰ পিছত আমি আহিলোঁ মেকআপৰ ওচৰলৈ। ভাৱৰীয়াসকলক বৰ ধুনীয়াকৈ সজাই পৰাই তুলিছে ইয়াত মেকআপ আৰ্টিষ্টজনে। আৰু এয়া গায়ন বায়নৰ দৃশ্য। কিছু সময়ৰ পিছতে আমাৰ ভাওনা ভাগ আৰম্ভ হ'ব। এয়া সূত্ৰধাৰী প্ৰৱেশৰ দৃশ্য। আচলতে ৰাস্তাত ভিডিঅ' ৰেকৰ্ডিং কৰিলে কথাখিনি সকলোবোৰ আৰু দিগদাৰ হয়, সেয়েহে মই ভইচ অভাৰৰ জৰিয়তে কথাখিনি কৈ আছোঁ। আৰু এনেকৈ মৃন্ময়হঁতে আগবঢ়োৱা ভাওনা ভাগ আৰম্ভ হ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই ভাওনাৰ এনেদৰেই ভিডিঅ' ক্লিপছবোৰ দি থাকিম। আপোনালোকে ভাওনা ভাগো চাই ভাল পাব বুলি আশা থাকিল।
আৰু এনেকৈ মনোভাৱৰ সমাধি ঘটে। অপৰাধ বিনাশ দেখিছতে এনেকৈ আকাশ বিজুলী জাক-জমকতাৰে হয়। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।